পরম পবিত্র আত্মা কোটি কোটি আশীর্বাদৰে পুষ্ট এই পৃথিৱীৰ পৰম পবিত্ৰ ইনটিউশ্যনত আহে সেইখিনি মই আপোনালোকক শুনোৱাবলৈ প্ৰয়াস কৰিছো প্ৰিয় জুবিন গাৰ্গ এইবাৰ জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম ল'ব তেখেত ইংৰাজী চহৰত জন্ম ল'ব তেখেত ইংৰাজী চহৰত জন্ম ল'ব আৰু 100% চান্স আছে ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম ল'ব ধৰ্ম শৰীৰৰ ধৰ্ম হ'ব খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হ'ব জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো পুনৰবাৰ কওঁ এয়া 100% সঠিক বেসঠিক মই নাজানো কিন্তু মোৰ ইনটিউশ্যনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হ'ব এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হ'ব মাইকেল জেকচন দৰে এজন অতি খ্যাত ইংৰাজী কলা সংস্কৃতি ইংৰাজী সংগীতৰ এজন অতি খ্যাতি সম্পন্ন বিশ্ববিখ্যাত পপ ষ্টাৰ হৈ জন্ম হ'ব তেওঁ জন্মৰ পৰা সংগীত বাদ্যযন্ত্ৰৰ প্ৰতি সাংঘাতিক আকৰ্ষণ থাকিব প্ৰায় 4 বছৰ মানৰ পৰা প্ৰসিদ্ধ হ'বলৈ আৰম্ভ কৰিব তেখেতৰ যশ তেখেতৰ পৃথিৱী বিখ্যাত হৈ পৰিব 13 বছৰ বয়সৰ